মোৰ ককাই ক'ত, মোৰ ককাই ক'ত? সকলো আছিল, সকলো হেৰাল। তেজমঙহৰ ককাই দেউতো হঠাতে ঢুকাল। মই কল্পনাতহে লিখোঁ, বাস্তৱ হৈ যায়। জ্বলন্ত সমস্যাবোৰ মোৰ নিজৰ মাজতে হৈ যায়। আজি কাগজক সুধিলোঁ, মোৰ ককাই ক'ত? কালিলৈ পৃষ্ঠাবোৰ লুটিয়াই চাম, কিজানিবা তাতেই তাক বিচাৰি পাম। শৰীৰ ৯০ কেজিত পৰিপূৰ্ণ হৈছিল তাৰ। হঠাৎ কাল ধুমুহা হৈ আহিল বিদ্যুতৰ তাৰ। মোবাইলটো পৰিণত হ'ল মৃত অস্ত্ৰত। বাৰে বাৰে চিঞৰিছিলোঁ, মোৰ ককাই গ'ল। বাৰাণ্ডাত যেন অম্লৰ বৰষুণ জাক পৰিছে। কোঠাটোত বন্দী হ'ল মা আইতাৰ চিঞৰ। মোৰ ভৰি কম্পিত হৈ আগলৈ নোযোৱা হ'ল। গম নাপাওঁ কি হৈ গ'ল, মোৰ ককাই ক'ত? গাড়ীৰ শব্দ, মানুহৰ কোলাহলেৰে তাৰ শেষ যাত্ৰা। মই যাব নোৱাৰিলোঁ তাৰ শেষ যাত্ৰাত। গাড়ীবোৰ গুচি গ'ল, মানুহৰ কোলাহল, মাটিৰ গন্ধ এৰি থৈ সিও গুচি গ'ল। মই মাটিত ঢলি পৰিলোঁ, আকৌ এবাৰ চিঞৰিলোঁ। কাষত ৰৈ থকাবোৰক আকৌ সুধিলোঁ, মোৰ ককাই ক'ত? উত্তৰটো আজিও নাহিল মোলৈ। এতিয়াও সুধিমনে কাৰোবাক মই, মোৰ ককাই ক'ত, মোৰ ককাই ক'ত?